আজি বিৰোধী পক্ষৰ পিনৰ পৰা সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ। আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে প্ৰথমতে অধ্যক্ষই আমাৰ কাৰোৰে লগত আলোচনা নকৰাকৈ অৰ্থাৎ বিষয়টো এডমিছিবিলিটি সম্পৰ্কে আলোচনা কৰাৰ আগতে সেই বিষয়টো আমাৰ সদনত উত্থাপন হ'ব পাৰে নে নোৱাৰে সেই সম্পৰ্কে কাকো ক'বলৈ তোৱাৰ আগতে আজি আমাৰ প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছিলে। তাৰ প্ৰতিবাদ কৰা হ'ল। প্ৰতিবাদৰ ফলস্বৰূপে অন্ততঃ প্ৰস্তাৱটো উঠিব পাৰে নে নোৱাৰে ইয়াৰ ওপৰত বক্তব্য আৰম্ভ হ'ল। বিৰোধী পক্ষৰ পিনৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰা হৈছিল। কোৱা হৈছিল যে মূল্যবৃদ্ধিয়ে সাংঘাতিক ধৰণৰ মানুহৰ অৱস্থা বেয়া কৰিছে। গতিকে মূল্যবৃদ্ধি এই সময়ৰ অসমৰ আটাইতকৈ ডাঙৰ জ্বলন্ত সমস্যা। ইয়াৰ ওপৰতে যদি আলোচনা নহয় সদনত বা বিধানসভাত তেতিয়াহ'লে আন কি বিষয়ৰ ওপৰত আলোচনা হ'ব? মুখ্যমন্ত্ৰীয়ে কৈছিলে, আমি মনত আছে মই যিদিনা শপত ল'বলৈ আহিছিলোঁ সেইদিনা মুখ্যমন্ত্ৰীয়ে কৈছিলে যে তেখেতে সভা স্থগিত প্ৰস্তাৱ আনিলেও এইখন চৰকাৰে তাক সন্মানৰ বিষয় বুলি নলয়। যদিহে পাব্লিক ইম্পৰ্টেঞ্চ থাকে আৰু যদি আৰ্জেণ্ট হয় তেতিয়াহ'লে সেইটো বিষয়ৰ ওপৰতো আলোচনা কৰিবলৈ চৰকাৰ পৰিস্থিতিত উপস্থিত থাকিব। কিন্তু দুৰ্ভাগ্যৰ কথা যে আজি মুখ্যমন্ত্ৰীয়ে আজিও কৈছে সেই কথা, কিন্তু কোৱাৰ পাছতো চৰকাৰে কিন্তু আমাক আলোচনাৰ কাৰণে অনুমতি নিদিলে। অধ্যক্ষক তেওঁলোকে কোনোপধ্যে অনুমতি দিব নালাগে বুলি ক'লে। গতিকে আজি সমগ্ৰ বিৰোধী পক্ষই আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু এটা কথা, সেই সময়তে আমাৰ অধ্যক্ষই আজি সদন স্থগিত ৰখা বুলি ঘোষণা কৰি দিলে, এডজন বুলি ঘোষণা কৰিলে। কিন্তু সভা স্থগিত বুলি ঘোষণা কৰাৰ পাছতো এতিয়াও সভা চলি আছে। গতিকে সম্পূৰ্ণৰূপে নীতি নিয়মৰ বাহিৰত, ৰুলছ এণ্ড প্ৰচিডিউৰৰ বাহিৰত আজি এতিয়া যি কাৰ্যসূচী চলি আছে এই কাৰ্যসূচী চলি আছে। আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। মই অতি স্পষ্ট ভাষাৰে ক'ব খোজোঁ যে অসম বিধানসভাত যদি মূল্যবৃদ্ধিৰ ওপৰত কথা ক'বলৈ নিদিয়ে তাতকৈ আৰু ডাঙৰ কলা অধ্যায় কেতিয়াও থাকিব নোৱাৰে। সেইকাৰণে আজিৰ দিনটো অসম বিধানসভাৰ কাৰণে এটা কলা দিন, য'ত আটাইতকৈ ডাঙৰ সমস্যা মূল্যবৃদ্ধি, তাৰ ওপৰত কথা ক'বলৈ দিয়া নহ'ল। গতিকে আমি স্পষ্ট ৰূপত আপোনালোকক জনাব খুজিছোঁ যে মূল্যবৃদ্ধিৰ ওপৰত আমাক কথা ক'বলৈ দিব লাগিব। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ ৰুল 54 আৰু ৰুল 301 তাৰ অধীনত পুনৰ মই মূল্যবৃদ্ধিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিম আৰু চৰকাৰে এই প্ৰশ্নৰ জবাব দিব লাগিব। আমাৰ যি খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীয়ে কয় যে কেৱল নিমখৰ মূল্যবৃদ্ধিক লৈ তেওঁ কথা ক'ব পাৰে, ৰাজহুৱাকৈ কয়। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ওপৰত তেওঁ একো ক'ব নোৱাৰে। যদি একোৱে ক'ব নোৱাৰে তেতিয়াহ'লে এই চৰকাৰ থকা আৰু নথকাৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে আজি গেছৰ যি মূল্যবৃদ্ধি হৈছে, পেট্ৰল ডিজেলৰ যি মূল্যবৃদ্ধি হৈছে, খাদ্য সামগ্ৰীৰ যি মূল্যবৃদ্ধি হৈছে, বিস্কুটৰ, কণীৰ, বিভিন্ন ধৰণৰ সামগ্ৰীৰ যি ব্যাপক মূল্যবৃদ্ধি হৈছে, মাছ মাংসৰ যি মূল্যবৃদ্ধি হৈছে, এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ আমাৰ অব্যাহত থাকিব। আপোনালোকে জানে যে আমি ভিতৰত প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। মই নিজেও এইখন লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আমাৰ বিৰোধী ঐক্যবদ্ধ প্ৰচেষ্টাত আজি আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আমাৰ এই ফ্ল' কোঅৰ্ডিনেশ্যন অব্যাহত থাকিব। ধন্যবাদ।